নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই সাধাৰণ জ্ঞানৰ কেইটামান খেল বিষয়ক প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ সহায় হ'ব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে, আইচ হকীত কিমানজন খেলুৱৈ থাকে? উত্তৰ 6জন। তাৰ পিছৰটো, IPLত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 11জন। এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? উত্তৰ 7জন। এটা প'ল' দলত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 4জন। পিছৰ প্ৰশ্নটো, ভলীবলত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে ভলীবলত 6জন খেলুৱৈ থাকে। তাৰ পিছৰ প্ৰশ্নটো, দবাত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে দবা খেলত 2জন খেলুৱৈ থাকে। তাৰ পিছৰ প্ৰশ্নটো, ছুপাৰ অভাৰত কিমানজন খেলুৱৈ খেলিব পাৰে? উত্তৰটো হৈছে 3জন। হেণ্ডবলত কিমানজন খেলুৱৈ আছে? উত্তৰটো হৈছে 6জন। মল্লযুঁজত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 2জন। মল্লযুঁজত 2জন খেলুৱৈ থাকে। তাৰপিছৰ প্ৰশ্ন, গল্ফত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 4জন। খো-খো খেলত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 9জন। ক্ৰিকেট খেলত কিমানজন খেলুৱৈ থাকে? এইটো সকলোৱে জানে চাগে, 11জন। বক্সিং খেলত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 2জন। ৰাগবী ফুটবলত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 15জন। ৰিলে ৰেচত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 4জন। লেম লেগত কেইজন খেলুৱৈ থাকে? উত্তৰটো হৈছে বহুজন। এই খেলত বহুজন খেলুৱৈ থাকে। লন টেনিছত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 1জন বা 2জন। ৱাটাৰ প'ল' খেলত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 7জন। টেনিছত কিমানজন খেলুৱৈ থাকে? উত্তৰটো হৈছে 1জন বা 2জন। ধন্যবাদ।